Hello friends, welcome to our YouTube channel. So friends, যিটো আমাৰ সার্কুলেশন ওলাইছে টেট পাস কৰা বিলাকৰ কাৰণে এলপিবিটি সাৰৰ কাৰণে যিটো সার্কুলেশন অলৰেডি ওলাইছে সার্কুলেশনটো এপ্লাই কৰাৰ কাৰণে বহুত কেইটা ভিডিঅ'ই চালো সো প্ৰতিটো ভিডিঅ' গুৰুত্বপূৰ্ণ আছিল যেহেতু কিন্তু কোনো এটা ভিডিঅ'তে মই ক্লিয়াৰ কনফাৰ্মেশনটো নাপালো যে এপ্লাইটো কেনেকুৱাকৈ কৰিব লাগিব কি বস্তু লাগিব কি বস্তু আপলোড কৰিব লাগিব কেনেকুৱা ধৰণৰ ফটো আপলোড কৰিব লাগিব ফৰ্মটোৰ ভিতৰত কি আছে এইবিলাক বস্তু কোনো এটা ভিডিঅ'তে মই ক্লিয়াৰিফিকেশনটো নাপালো সো ফ্ৰেন্ডস আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চাইছে সো আপোনালোকে চাব তাৰে পৰা বহুত তথ্য আমি পাওঁ সো মই এইটো এটা ভিডিঅ' কৰিবলৈ লৈছো যেটো ভিডিঅ'ত আপোনালোকে প্ৰথমৰ পৰা লাষ্ট লৈকে অৱশ্য ভিডিঅ'টো বহুত লেন্দি হ'ব সো লেন্দি হলে আপোনালোকে চাব একদম ডিটেইলছ ক্লিয়াৰিফিকেশনটো পাই যাব ইয়াতে সো ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিছো আৰু আপোনালোকে যদি ভিডিঅ'টো চাই উপকৃত হয় আগলৈ ফৰৱাৰ্ড কৰি দিব আৰু সাবস্ক্ৰাইব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰিবলৈ আপোনালোকে নাপাহৰিব চাহক বন্ধুসকল মই এটা লিংকৰ থ্ৰুৱেদি যাম কেনেকৈ এপ্লাই কৰিব লাগিব সো মই প্ৰথমত লিংকটো দিছিল মোৰ এজন ফ্ৰেণ্ড আশৰাফুল ইছলাম তেখেতৰ ঘৰ হল কলগাছিয়াত সো তেখেতে দিছিল সো লিংকটোৰ পৰাই মই চাও আৰু মই অলৰেডি যেটো ৰেজিষ্ট্ৰেচন কৰিব লগা আছিল ৰেজিষ্ট্ৰেচনটো কৰিছো সো গতিকে মই ফৰ্মৰ ভিতৰত সোমাব পাৰিছো চাও লিংকটোত কি আছে সো আহি আছে ফ্ৰেন্ডস আচ্ছা সো যেতিয়া লিংকটো ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব আপোনালোকে গভৰ্নমেন্ট অফ আসাম এলিমেন্টাৰী এডুকেশ্যন ডিৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন বুলি আছে সো এইফালে আমি এনেকুৱা ধৰণৰ পাম এটা এডভাৰটাইজমেন্ট আহিছে এডভাৰটাইজমেন্টটো মই কেনসেল কৰি দিছো মই মোবাইলেদি চাই আছো যেটো সো ইয়াতে আছে নোটিছ ৰিগাৰ্ডিং দা সাবমিশন অফ অনলাইন এপ্লিকেশন ফৰ ৰেগুলাৰ পোষ্ট টিচাৰ এলপি এণ্ড ইউপি স্কুলছ আন্ডাৰ ডিই সাউন্ড নোটিছটোত কি আছে আমাৰ সো ফ্ৰেন্ডস আপোনালোকে ভিডিঅ'টো চাব মই প্ৰথমৰ পৰা ডাইৰেক্ট চাম বস্তুখিনি মানে একদম ডিটেইলছ চাবলৈ মই চেষ্টা কৰিম ভিডিঅ'টোত সো নেটৱৰ্কৰ প্ৰবলেম হৈ আছে সো নোটিছ যেটো আছিল নোটিছটো মই ইয়াৰ ভিতৰতো পাই যাম তথাপি মই ডাইৰেক্ট মানে এপ্লাই লিংকটোত ক্লিক কৰিছো সো এপ্লাই লিংকটোত ক্লিক কৰিলে সৰি আহি গৈছে নোটিছটো চাও কি আছে নোটিছটোত কি দিছে যেটো ফাইল আছিল মই ফাইলটো চাবলৈ চেষ্টা কৰিছো নোটিছটো সৰি ইয়াত নাই ফাইলটো আচ্ছা ঠিক আছে মই ইয়াৰ পৰা চাইছো ডাইৰেক্ট সো ইয়াত আছে আমাৰ ইয়াত মই ডাইৰেক্ট ক্লিক কৰি দিয়াৰ লগে লগে মোৰ ফাইলটো অনলাইন ৰেজিষ্ট্ৰেচনৰ যিখিনি কাম আছিল সেইখিনি আহি যাব ওপৰত লিখা পাব আপোনালোকে গভৰ্নমেন্ট অফ আসাম এলিমেন্টাৰী এডুকেশ্যন তাৰ পিছত আমাৰ এইফালে দুটামান ইনকুৱাৰীৰ কাৰণে মানে এটা হেল্পলাইন মানে ইমেইল এড্ৰেছ দিছে আৰু দুটামান ফোন নাম্বাৰ দিছে অৱশ্য মই ফোন নাম্বাৰ দুটাত ৰাতিপুৱাৰ পৰা কল কৰি আছো আগৰ নাম্বাৰটোত ফোন নালাগে যেটো সুইচ অফ বুলি কৈ আছে আৰু পিছৰ নাম্বাৰটো যত ইনকামিং কল বুলিয়েই নাই সো জিয়ে নহওক ফ্ৰেন্ডস সকল ইয়াতে আছে আমাৰ এডভাৰটাইজমেন্ট নাম্বাৰ এডভাৰটাইজমেন্ট ফৰ লয়াৰ প্ৰাইমাৰী ইয়াৰ পৰা আপোনালোকে এডভাৰটাইজমেন্টটো ডাউনলোড কৰিব পাৰিব তাৰ পিছত আছে এডভাৰটাইজমেন্ট ফৰ আপাৰ প্ৰাইমাৰী ডাউনলোড কৰিব পাৰিব তাৰ পিছত এডেন্ডাম যেটো আছে 29 অক্টোবৰ 2018 হেতু পাই যাব আৰু এডেন্ডাম আছে 3 নৱেম্বৰ 2018 হেতু পাই যাব কোৰিয়ানডামটো ডাউনলোড কৰিব পাৰিব সো নোটিছ এটা নোটিছ যেটো 8 মাৰ্চত যেটো দিছিল মানে মাদ্ৰাসা টেটটো কেনসেলেশনৰ কাৰণে যেটো নোটিছ দিয়া হৈছিল সো সেই নোটিছটো আপোনালোকে পাই যাব আৰু 24 জানুৱাৰী যেটো এপ্লাইৰ কথা আছিল এই আগৰ যেটো নোটিছ আছিল হেতু এপ্লাই কৰাৰ কাৰণে কি লাগিব সো এপ্লাই কৰাৰ কাৰণে আপোনালোকে চাব যে এজন মানুহে যাতে দুটা পোষ্টত এপ্লাই নকৰে তাৰ মানে দুখন ডিস্ট্ৰিক্টত যাতে এপ্লাই নকৰে এই কথাটো অলপ গুৰুত্ব দিব সো ইয়াতে কমন ইনষ্ট্ৰাকচন কিছুমান আছে কমন ইনষ্ট্ৰাকচনখিনি চাই লব আপোনালোকে সো কমন ইনষ্ট্ৰাকচনত কি আছে So candidate shall go log on to the www.assam.tet.online and ইয়াৰ পৰা আপোনালোকে এই ইমেইল এড্ৰেছটোৰ পৰা আপোনালোকে কামখিনি কৰিব পাৰিব সো ইমেইল এড্ৰেছটো মই মাৰ্কিং কৰি দিছো সেইখিনি ইমেইল এড্ৰেছ আছিল সৰি ইমেইল এড্ৰেছ কৈছো অনলাইন যেটো মানে এড্ৰেছ মানে এটো ওয়েবসাইটত যাই আপোনালোকে কামখিনি কৰিব পাৰিব www.assamtet.online ইয়াত ক্লিক কৰাৰ লগে লগে এপ্লাই নাও দেন ৰেজিষ্ট্ৰেচন তাৰ পিছত এপ্লাই নাও ক্লিক কৰাৰ পিছত আপোনালোকৰ কি আহিব ৰেজিষ্ট্ৰেচন আহিব সেকেন্ড পইণ্টটো দিছে registrations with your details for new applicant or login using phone number or email id and password registration করতে এইখিনি বস্তু আমাক লাগিব
নাইবা লগ ইন কৰাতে ফোন নাম্বাৰ নাইবা ইমেইল আইডি নাইবা পাছৱাৰ্ডৰ দি এইখিনি বস্তু আমাক লাগিব 3 নম্বৰ দিছে বিফৰ ইউ প্ৰচিড টু দ্য ৰেজিষ্ট্ৰেশ্যনছ ইউৰ সেলফ ইউ মাষ্ট ইনচিউৰ দ্যাট ইউ হ্যাভ ৰিড দ্য আণ্ডাৰষ্টেড দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড ৰিজাৰ্ভেশ্যন পলিচি ফৰ দ্য পাষ্ট ইউ আৰ এপ্লাইং চ' আপুনি এপ্লাইটো কৰাৰ আগতে প্ৰথমত সেই আগৰখিনি বস্তুখিনি চবখিনি চেক কৰিব লাগিব য'ত যিমানখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে চবখিনি ফুলফিল হোৱাৰ পিছতহে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট 4 নম্বৰ পইণ্টটো চাম 4 নম্বৰ পইণ্টত কি দিছে 4 নম্বৰ পইণ্টত আছে বিফৰ ফাইনেল সাবমিশনস অফ অনলাইন এপ্লিকেশন ফৰ্ম ৰিড দ্য ডিক্লাৰেশ্যনছ গিভেন এণ্ড ৱেবছাইট কেয়াৰফুলি এণ্ড গিভেন ইউৰ consent on it and failing which you will not be able to complete your registration so you must check the information details carefully before final submissions or of registration form to final submission করার আগতে আপনি প্রথমে একবার চেক করে লব আচ্ছা if a candidate submits more than one registration space his or her candidature shall be liable to cancel and debarment for future examinations আচ্ছা নো কমিউনিকেশ্যনছ উইল বি চেণ্ট ইন দিছ ৰিগাৰ্ড চ' এটাতকৈ বেছি যেতিয়া আপুনি এপ্লাই কৰিব এটাতকৈ বেছি যেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈ যাব তেতিয়া অলপ প্ৰব্লেম হ'ব বুলি কৈছে লিয়েবল যিটো কৈছে আৰু তাতে ভৱিষ্যতত কোনো ধৰণৰ এক্সামৰ পৰা বিৰত ৰাখিব পাৰে বুলি এইটো কথাত উল্লেখ কৰিছে যিটো আমাৰ বসন্ত কুমাৰ ছাৰে মানে ধুনীয়াকৈ এখন ভিডিঅ' বনাই আপোনালোকক দিছে চ' 6 নম্বৰত আছে ইউৰ স্কেন পাছপৰ্ট ফটো যিটো আছে তাতে আপোনাৰ 150 × 200 পিক্সেল হ'ব লাগিব আৰু ইয়াৰ KB 100 আৰু 150ৰ ভিতৰত থাকিব লাগিব 100ৰ পৰা 150 ইয়াৰ মাজত থাকিব লাগিব আৰু এই ফটোটো যাতে আপোনালোকৰ বেকা ফটো নহয় স্পষ্ট এখন ফটো হয় সেইখিনি আপোনালোকে গুৰুত্ব দিব লাগিব আৰু কালাৰ ফটো হ'ব লাগিব সো মই ডাইৰেক্ট এটা ক'লো আৰু যেটো আপোনালোকৰ সিগনেচাৰ আছে সিগনেচাৰটো 21 KB ৰ পৰা আপোনালোকৰ 49 KB ৰ ভিতৰত হ'ব লাগিব আৰু পিক্সেলটো হ'ব লাগিব আপোনালোকৰ 50 × 200 পিক্সেল যেটো আছে হেতু হ'ব লাগিব আৰু KB হ'ব লাগিব 49 আৰু 21 KB ৰ মাজত হ'ব লাগিব আৰু এতিয়া বাকি আদাৰ্স ডকুমেন্টস যদি কিছুমান আপলোড কৰিবলগীয়া থাকে সো সেই ক্ষেত্ৰত দিছে 1 MB সাইজ দিছে ফৰ সাৰ্টিফিকেট প্লিজ মেক দা সিঙ্গেল PDF মার্কশিট এন্ড সার্টিফিকেট ফর ইচ টাইপ এন্ড PDF should be less than 1 MB সে যিমান কেটা সার্টিফিকেট আপনি কৰিব সেই PDF টোৰ সাইজটো কি হ'ব লাগিব মানে লেস দ্যান কি হ'ব লাগিব 1 MB তকৈ কম হ'ব লাগিব তাতকৈ কম হলেও কথা নাই বহুত কম হলেও কথা নাই কিন্তু সার্টিফিকেটটো ক্লিয়াৰ হ'ব লাগিব আৰু 1 MB তকৈ কম হ'ব লাগিব সো এইখিনি আছিল আমাৰ ইনফৰমেশন আছিল সো এবাৰ আমি লগইন কৰি চাম লগইন কৰাৰ লগে লগে কি আহে সো এপ্লাই নাও সো অনলাইন ৰেজিষ্ট্ৰেশ্যনত এপ্লাই নাও এতিয়া আপনি পাই যাব ইয়াত কি আছে নিউ ৰেজিষ্ট্ৰেশ্যন সো ফৰ টেট ক্যাটাগৰী সো টেট ক্যাটাগৰী যেতিয়া আপনি ক্লিক কৰিব তেতিয়া আপনি পাব আপাৰ প্ৰাইমাৰী আৰু লোয়াৰ প্ৰাইমাৰী বুলি পাই যাব সো আপাৰ প্ৰাইমাৰী আৰু লোয়াৰ প্ৰাইমাৰী পাই যাব আপনি যেটোত মানে টেট পাস কৰিছে গতিকে হেতু আপনি সিলেকশন কৰিব নেক্সট আপোনাৰ নাম শুদ্ধ নামটো লিখিব তাৰ পিছত জেন্ডাৰটো সিলেকশন কৰিব তাৰ পিছত ক্যাটাগৰী আপনি কোনটো ক্যাটাগৰীৰ ভিতৰত পৰে ইয়াত সিলেকশন কৰিলে আপনি OBC SC ST H আছে ST প্লেইনস আছে আৰু আনৰিজাৰ্ভড আছে এইকেটা ক্যাটাগৰী আছে ক্যাটাগৰী কেটা সিলেকশন কৰি লব তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো আপনি মানে ইনক্লুড কৰিব নেক্সট আছে আপোনাৰ ডিস্ট্ৰিক্ট এপ্লাইড ফৰ সো ইয়াত ডিস্ট্ৰিক্টৰ নামখিনি আপনি পাই যাব বৰপেটা বঙাইগাঁও কাছাৰ দৰং ধেমাজি ধুবৰী ডিব্ৰুগড় গোৱালপাৰা গোলাঘাট হাইলাকান্দি যোৰহাট কামৰূপ মেট্ৰ সো এনেকুৱাকৈ আপোনালোকে 22টা নে 21টা ডিস্ট্ৰিক্ট আছিল সবকেটা ডিস্ট্ৰিক্ট পাই যাব আপনি যেটো ডিস্ট্ৰিক্টত এপ্লাই কৰিব বিচাৰিছে সেই ডিস্ট্ৰিক্টটো আপনি চয়েস কৰিব তাৰ পিছত আপোনাৰ যেটো সাৰ্টিফিকেট দি এপ্লাই কৰিব তাতে আপোনালোকে এটা সার্টিফিকেট রোল নাম্বারটো আপনি প্রথমত মারিব তার লগতে সার্টিফিকেট যেটো পাইছে টেট পাস করা যেটো সার্টিফিকেট পাইছে সার্টিফিকেটৰ নাম্বার যদি অসম টেট পাস কৰিছে তেনেহলে আপোনালোকৰ কৰ্নাৰ সাইটত এটা মানে নাম্বার দিয়া থাকিব সেই নাম্বাৰটো আপোনালোকৰ সার্টিফিকেট নাম্বার হয় সেই নাম্বাৰটো ইনক্লুড কৰিব আৰু যদি সি টেট পাস কৰিছে তেনেহলে আপোনালোকৰ তাতে কোনো ধৰণৰ সার্টিফিকেট নাম্বার নাই অৰ্থাৎ টেট রোল নাম্বাৰটো আছে আৰু এটা সিরিয়াল নাম্বার আছে যেটো মার্কশিটত আছে গতিকে মার্কশিটত থকা সিরিয়াল নাম্বাৰটো আপোনালোকৰ কোনো দিনৰ সার্টিফিকেট নাম্বার হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত টেট রোল নাম্বাৰটোৱে হ'ব আপোনালোকৰ সার্টিফিকেট নাম্বার হ'ব সেইবাৰ হক আপোনালোকে এটা মানে কম্পালসাৰি হিচাপত এটা মোবাইল নাম্বার দিব লাগিব অবশ্য ডিস্ট্রিক্ট এপ্লাইড ফর ইয়াত কোনো কম্পালসাৰি স্টার চিন মাৰা নাই কিন্তু এই ক্ষেত্ৰত কি কৰিল মই কথাটো বুজি নাপালুম জিয়ন হক ফোন নাম্বার এটা দিব লাগিব ইমেইল আইডিটো এটো কম্পালসাৰি নহয় আপোনালোকে এটা ইমেইল আইডি দিব তাৰ পিছত এটা পাসওয়ার্ড ক্ৰিয়েট কৰিব আৰু পাসওয়ার্ডটো ক্ৰিয়েট কৰাৰ লগে লগে আপোনালোকে লগে লগে টুকি ৰাখিব নহলে পিছত আৰু যেতিয়া লগইন কৰিব তেতিয়া প্ৰবলেম হ'ব আৰু কনফাৰ্মেশন কৰিব আৰু ৰেজিষ্টাৰ কৰি দিব সো আপোনালোকৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে হয়তো লগইনও কৰিব পাৰে মানে যদি আপোনালোকে লগ আউট কৰি দিয়ে তেনেহলে লগইন কৰিব কিন্তু মই যেহেতু অলৰেডি লগইন কৰিছো গতিকে মোৰ বস্তুখিনি আছে যেহেতু মই লগইন কৰি চাও পিছত কি আছে ফৰ্মত সো টেট রোল নম্বৰ বিচাৰিছিল মই টেট রোল নম্বৰটো দিছো মোৰ
105063 805 সো এইটো আছিল মোৰ টেট ৰোল নম্বৰ আচ্ছা পাছৱৰ্ডটো দিবলৈ চেষ্টা কৰিছোঁ সো মই পাছৱৰ্ডটো দিলোঁ সেভ সো এতিয়া মোৰ ফৰ্মখিনি আহিছে ইয়াতে এছিষ্টেণ্ট টিচাৰ হয় এছিষ্টেণ্ট টিচাৰটো মই অলৰেডি ক্লিক কৰি থৈছোঁ সো তাৰপিছত মানে কি আছে এইটো লেংগুৱেজ আছিল লেংগুৱেজৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিব যি আছে আৰু সো এছিষ্টেণ্ট টিচাৰ যদি নহয় আপোনালোকে তেনেহ'লে ইয়াতে মাৰিব পাৰিব আপোনালোকে এছিষ্টেণ্ট টিচাৰ হ'লে যিহেতু মই অলৰেডি এইখিনি ফিল আপ কৰা হৈছে গতিকে এছিষ্টেণ্ট টিচাৰ আছে তাতে ছায়েন্স টিচাৰ ছায়েন্স মেথছ টিচাৰ বুলি দেখাব তাৰপিছত মই চেণ্ট্ৰেল টেট কোৱালিফাইড হয় গতিকে চেণ্ট্ৰেল টেট কোৱালিফাইড হিচাপত মাৰিছোঁ ইয়াতে চেণ্ট্ৰেল টেট আছে তাৰপিছত জেনেৰেল টেট আছে মিডিয়াম টেট আছে এছাম টেট আছে আৰু কি আছে এছাম টেট সেকেন্ড ফেজ যেটো আছে হেতু আছে আৰু অবশ্য মানে যেটো ফৰ্ম আছে ফৰ্মত আৰু দুটা বস্তু আছে যেটো হল মাদ্ৰাসা টেটৰ কাৰণে যিখিনি আছিল মাদ্ৰাসা টেটৰ প্ৰি সিনিয়ৰ পাস কৰা যিসকল এৰাবিক আৰু হিন্দী টিচাৰৰ কাৰণে এলিজিবল হয় যদি মাদ্ৰাসা টেটৰ পৰা যদি এফএম পাস কৰিছে তেনেহলে তেখেতে এৰাবিক টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব সো এবাৰ আমি চাম যেটো ডিফারেন্টলি এবল যেটো আছে এটো ইয়েস নোর ভিতৰত আপোনালোকে আনসার দিব লাগে কারেন্টলি যেটো কারেন্টলি কি আছে আমাৰ কারেন্টলি ওয়ার্কিং এজ এ রেগুলার টিচার সো ইয়াতে অবভিয়াসলি নহয় যেহেতু যেটো পোস্টৰ কাৰণে মই এপ্লাই কৰিছে হেতু গতিকে ৰেগুলাৰ টিচাৰ নহয় বুলি হম তাৰ পিছত পার্মানেন্ট এড্ৰেছ এটা দিব লাগিব সো পার্মানেন্ট এড্ৰেছটো দিয়াৰ পিছত আপোনালোকে ইয়াতে ভিলেজ পোস্ট অফিস আৰু পুলিশ স্টেশনটো মাৰিব তাৰ লগতে আপোনালোকে ইফালে ভিলেজ আছে ইয়াতে আপোনালোকে টাউনটো মাৰি দিব আৰু ডিস্ট্ৰিক্ট টু সিলেকশন কৰিব ডিস্ট্ৰিক্ট যেটো মানে যেটো ডিস্ট্ৰিক্টৰ পৰা আপুনি বিলংস কৰে তাৰ পিছত স্টেট তাৰ পিছত পিন নাম্বাৰটো মাৰি দিব এবাৰ যদি আপোনাৰ কমিউনিকেশন যদি এড্ৰেছ যদি সেম হয় তেনেহলে আপোনালোকে ইয়াত ক্লিক কৰিব পাৰে যে কমিউনিকেশন এড্ৰেছ সেম হয় সো কমিউনিকেশন এড্ৰেছটো সেম যদি হয় তেনেহলে এটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সৰি এফালে তলফালে আপোনালোকে এটা বস্তু পাই যাব ইয়াতে আৰু নতুনকৈ আপোনালোকে পিন কোডটো আৰু একবাৰ সাবমিট কৰিব লাগিব সো তাৰ পিছত সেভ পাৰ্সোনাল ডিটেইলছ বুলি আপোনালোকে ক্লিক কৰি দিব সেভ পার্সোনাল ডিটেইলস ক্লিক কৰাৰ পিছত আপোনালোকৰ আহিব যিখিনি কোৱালিফাইড যেটো প্ৰাইমাৰী মানে কোৱালিফিকেশন যিখিনি আছে প্ৰথমত আপোনাৰ আহিব HSSLC যেটো আছে হেতু আহিব তাতে আপুনি কিমান চনত হায়াৰ সেকেন্ডাৰী পাস কৰিছে এই শনটো ইয়াত মাৰিব আৰু টোটাল মাৰ্কস কিমানত আপোনালোকে এক্সাম দিছিল সে হে এক্সামৰ মাৰ্কটো মাৰিব আৰু কিমান মাৰ্ক পাইছিল সে হেতু মাৰাৰ লগে লগে আপোনালোকৰ পাৰ্সেন্টেজটো অটোমেটিক্যালি আহিব নাইবা ইয়াত কিবা মাৰ্কিং হৈ থাকিব আৰু হেখিনি আপোনালোকে ক্লিয়াৰ কৰি দিব পাৰিব তাৰ পিছত টেটৰ কথাটো আহিব সো ইয়াতে ফৰ্মটো মই অলপ ব্লেক কৰি কৰিছো ব্লেক হৈছে টেট পাস যেটো আছে সো তাতে আপোনালোকে টিচাৰ ইয়াৰ অফ পাসিং টু মাৰিব টোটাল মার্ক দিব মার্ক অফ 10 টু মাৰিব আৰু পার্সেন্টেজ টু মাৰিব আহি যাব সো প্ৰথম কথা হল প্ৰথমত একেবাৰে প্ৰথমত আহিব আপোনালোকৰ যেটো হায়াৰ সেকেন্ডাৰী আছে হায়াৰ সেকেন্ডাৰী আহিব হায়াৰ সেকেন্ডাৰীত আপোনালোকৰ কি লাগা আছে ইয়াৰ অফ পাসিং টু লাগা আছে টোটাল মার্ক কিমান মার্কৰ ভিতৰত আপুনি এক্সাম দিছিল আৰু আপুনি কিমান মার্ক পাইছে হেতু লাগিব আৰু পার্সেন্টেজ টু লাগিব সেকেন্ড আহিল আপোনালোকৰ টেট যেটো আছিল টেট যেটো মানে টিচাৰ এলিজিবিলিটি টেষ্ট যেটো হৈছিল আপুনি যেটোই পাস নকৰ কিয় তাৰে আপুনি কিমান চনত পাস কৰিছে হেতু লাগিব কিমান চনত পাস কৰাটো লাগিব তাৰ লগতে আপোনাৰ টোটাল মার্কস কিমান মার্কৰ ভিতৰত পৰীক্ষা দিছিল আৰু মার্ক অফ 10 কিমান আছিল আৰু লগতে কি থাকিব আপোনাৰ পার্সেন্টেজটো থাকিব এতিয়া আদাৰ কোৱালিফিকেশনত যদি আপুনি বিএড কোৱালিফাইড হয় তেনেহলে ঠিক একেদৰে ইয়াৰ অফ পাসিং লাগিব টোটাল মার্কস লাগিব মার্ক অফ 10 লাগিব আৰু পার্সেন্টেজটো লাগিব যদি আপনি বিএলএড নাইবা স্পেশাল বিএলএড পাস কৰা যদি হয় তেনেহলে হেই একে ধৰণেই লাগিব আপোনাৰ সো ইয়াতে আছে আপোনাৰ ইয়াৰ অফ পাসিং মার্ক অফ 10 পার্সেন্টেজ তাৰ পিছত যদি আপনি ডিএড পাস হয় যেটো আগত আছিল সো ডিএড যদি পাস হয় তথাপি হে একে ধৰণে লাগিব কিন্তু আমাৰ ম্যাক্সিমাম বিএড আৰু স্পেশাল ডিএলএড ল সো স্পেশাল ডিএলএড বুলি কোৱাৰ লগে লগে আপোনালোকৰ যেটো নিউজ বা এসসিআরটি ওডিএলৰ পৰা যিবিলাকে লৈছে তেওঁলোকক স্পেশাল ডিএলএড বুলি কয় আৰু ডিএলএড যেটো আমাৰ ৰেগুলাৰ কোৰ্সত যিখিনি কৰিছে এইখিনি হ'ব আমাৰ ডিএলএড কোৰ্সৰ হয় ইয়াতো পার্সেন্টেজ ইয়াৰ অফ পাসিং টু লাগিব মার্ক টু লাগিব টোটাল মার্কত কিমান মার্কত পৰীক্ষা দিছিল মার্ক অফ 10 টু মাৰিব আৰু পার্সেন্টেজ টু মাৰিব সেইখিনি কমপ্লিট কৰাৰ পিছত আপুনি সেভ ডিটেইলছ আৰু ই কৰিব যেহেতু মই ইয়াতে সেভ কৰা নাই বস্তুখিনি মই ফিল আপ কৰা নাই জাস্ট মই ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰিছো সো গতিকে মই ইয়াৰ পিছৰখিনি মই দেখাইছো আপোনালোকক সো ইয়াত পাৰ্সোনালিটি কোৱালিফিকেশনটো গল এতিয়া আদাৰ্ছত আপুনি ক্লিক কৰিব মই আদাৰ্ছত ক্লিক কৰি দেখাইছো সো আদাৰ্ছত ক্লিক কৰাৰ লগে লগে এডুকেশন ডিটেইলছটো বাৰে বাৰে দেখাই আছে সো অৱশ্য মই একবাৰ ফিল আপ কৰিছিলো ফিল আপ কৰাৰ পিছত মানে ইয়াতে ফটো আপলোডছ যিখিনি আছে সো সেইখিনি আহি যাব
আদাৰ্ছত আৰু কিবা কিবি থাকিব, তাৰমানে বাকী ডকুমেণ্টছবিলাক ছাবমিট কৰা থাকিব, ফটো আপলোড কৰা থাকিব, স্কেন কৰা থাকিব, এইবিলাক থাকিব। তাৰপিছত ফাইনেলাইজ কৰি আপুনি ছাবমিট কৰি দিব পাৰিব। এতিয়া ফাইনেলাইজ কৰাৰ আগতে আপোনালোকে বস্তুখিনি ভালকৈ চাব, চোৱাৰ পিছতহে আপোনালোকে ছাবমিট কৰি দিব। যদি ক'ৰবাত এডিট কৰিব লগা আছে এডিট কৰি দিব, এডিট কৰাৰ পিছত আপোনালোকে ছাবমিট কৰি দিব। চ' তাৰপিছত আপোনালোকে ফাইলটো মানে কনফাৰ্মেশ্যন পেজটো উলিয়াই লৈ আপোনালোকে ফাইলটো লগ আউট কৰি থ'ব, নহ'লে কোনোবাই আৰু সেইটো হেক কৰিব পাৰে, গতিকে আপোনালোকে সেইখিনি কাম কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল, এইখিনি আছিল আমাৰ যিটো মানে অনলাইন এপ্লিকেশ্যনৰ কাৰণে এটা প্ৰচেছ আছিল। প্ৰচেছখিনি মই মোৰ অভিজ্ঞতাৰে মই যিখিনি মানে কৰিছোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ফ্ৰেণ্ডছ, ইতিমধ্যে আমি গ্ৰুপবিলাকত বা ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ তথ্য কিছুমান দেখা পাইছোঁ, যিবিলাক তথ্যৰ দ্বাৰা আমি পৰিচিত হ'ব নালাগে। আমাৰ বিবেক বুদ্ধি আৰু নিজা এনালাইচিছৰ ওপৰত বেছ কৰি আমি ডিষ্ট্ৰিক্টবিলাক চুইচ কৰি মানে পোষ্ট এপ্লাইড ডিষ্ট্ৰিক্টটো আমি মাৰিব লাগে। চ' কিছুমানে হয়তো বহুত মাৰ্ক দেখাই আছে, কিছুমানে বহুত কম মাৰ্ক দেখাই আছে, কথাবিলাক অলপ মানে পাজলিং লগা হৈ আছে। যিহেতু অলৰেডি 40,000 মান নিয়াৰ কণ্টেক্সুৱেল টিচাৰ আছে, যিখিনি অলৰেডি আমাৰ এপ্লাই কৰিছে, ডকুমেণ্টছো ভেৰিফিকেশ্যন হৈছে, গতিকে তেখেতসকলে ইয়াত এপ্লাই নকৰে। আৰু যিখিনি আমাৰ নতুনকৈ পাছ কৰিছে, চেণ্ট্ৰেল টেটে হওক নাইবা আছাম টেটে হয়, তেখেতসকলে এপ্লাই কৰিব পোষ্টবিলাকত। আৰু এপ্লাই কৰোঁতে আপোনালোকে অলপ সতৰ্ক হ'ব, বেলেগৰ কথাত প্ৰচলিত নহয়। আপোনালোকে নিজা বিবেক বুদ্ধি আৰু নিজা এনালাইচিছৰ মাজেৰে আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰিব। চ' থেংক ইউ ফ্ৰেণ্ডছ। আগলৈ যদি মই এইখিনি মানে কমপ্লিট কৰাৰ পিছত আপোনালোকলৈ আৰু এটা ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। চ' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, গতিকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ ফ্ৰেণ্ডছ।